हेलो एवरीवन की खबर आपनलोकर আজি মই বনাইছো পুরা বেঙেনা আৰু বিলাহীৰ এখন টেস্টি পিটিকা ঠাণ্ডাৰ দিনত পিটিকা খাব খুবেই ভাল লাগে নহয় জানো অতি সিম্পল কৈ বনাইছো চাওচোন আহক কেনেকৈ বনাইছো প্ৰথমতে এটা মই গোল বেঙেনা এনেদৰে গেছত পুৰি লৈছো আপোনালোকে খৰিটো এনেদৰে পুৰি ল'ব পাৰে মই পুৰি লোৱাৰ আগতে গোটেই বেঙেনাটোৰ ওপৰত অলপ মিঠাতেল সানি লৈছো মিঠাতেল সানি ললে সোনকালে পুৰি যায় লগতে মই ইয়াতে ব্যৱহাৰ কৰিছো বিলাহী মই ডাঙৰ বিলাহী এটা লৈছো সৰু হলে আপোনালোকে দুটা মানো ল'ব পাৰে আৰু গেছৰ জুইত এনেকৈ পুৰি লৈছো বেঙেনা আৰু বিলাহীখিনি দুয়োপিঠি ভালদৰে সিজিলে আমি নমাই থব লাগিব আপোনালোকে ভালদৰে সিজিলে নমাই থব আৰু এনেদৰে মই নমাই ধলো এইখিনি ঠাণ্ডা হলে পাকলিবোৰ এৰুৱাই ল'ব লাগিব আৰু এইপিনে মই লৈছো এটা ডাঙৰ পিয়াজ আৰু লগতে লৈছো অলপমান পিয়াজ পাত ধনিয়া পাত আৰু সোৱাদমতে কেঁচা জলকীয়া এতিয়া বেঙেনা আৰু বিলাহীৰ গোটেইখিনি কলাবোৰ আঁতৰাই পেলাই মই পেলাই দিলো আৰু এইখিনি অলপমান মিলাই লৈছো মই সুবিধাৰ কাৰণে হাতখন ধুই হাতেৰে পিটিকি দিছো কাৰণ পিটিকাৰ সোৱাদ হাতেৰে কৰিলে ভাল হয় আৰু ইয়াতে আমি যিবোৰ কাটি ৰাখিছিলো ধনিয়া পিয়াজ জলকীয়া লগতে নিমখ আৰু মিঠাতেল কেইটামান দি পেলাই ভালদৰে পিটিকা কৰি লৈছো এনেকুৱা পিটিকাবোৰ খাব খুবেই ভাল লাগে আৰু ঠাণ্ডাৰ দিনতটো পিটিকা খোৱাৰ মজাই বেলেগ নহয়নে আপোনালোকেও বনাই চাব অতি সিম্পল কৈ বনাইছো সকলোৱে জানে বনাবলে যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন থ্যাংক ইউ